ইয়াৰ কাৰণে আপোনালোকে মোবাইলৰ প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰত এটা এপ আছে ভোটাৰ হেল্পলাইন। আপুনি সেই এপটো আপোনাৰ মোবাইলত ডাউনলোড কৰি ল'ব। মোবাইলত ডাউনলোড কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, এইটো লগো আহিব, আপোনালোকে চাই লওক। মোৰ ইনষ্টল কৰা আছে কাৰণে অপেন বুলি আহিছে, আপুনি নহ'লে ইনষ্টল কৰি ল'ব। এপটো অপেন কৰাৰ পিছত আপুনি যিটো নিউ ইউজাৰ অপশ্যন দেখা পাইছে তাতে ক্লিক কৰিব। ইয়াতে আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দিব। মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত চেণ্ড OTP টাইপ কৰিব। তাৰপিছত আপোনাৰ ইয়াতে ফাৰ্ষ্ট নেম, লাষ্ট নেম, পাছৱৰ্ড আৰু OTP বহাবৰ কাৰণে 4টা বক্স দেখা পাইছে। তাতে আপোনাৰ ফাৰ্ষ্ট নেম লিখি দিব আৰু আপোনাৰ লাষ্ট নেমটো লিখি এটা পাছৱৰ্ড ছিলেক্ট কৰিব। পাছৱৰ্ডটো কিন্তু মনত ৰাখিব যে পাছৱৰ্ডটো আপোনাৰ ফাৰ্ষ্ট লেটাৰ সদায় কেপিটেল দিব আৰু এটলিষ্ট 4টা বা 5টা আখৰ ৱৰ্ডৰ লিখিব। ৱৰ্ডৰ লিখাৰ পিছত এটা চিম্বল দিব। চিম্বল দিয়াৰ পিছত যিকোনো এটা নম্বৰ দি দিব। তাৰপিছত চেণ্ড OTP কৰাৰ টাইমত যিটো OTP আহিছিলে আপোনাৰ মোবাইল, সেই মোবাইলৰ OTPটো আপুনি ইয়াতে OTP বক্সত টাইপ কৰি দিব। OTPটো টাইপ কৰাৰ পিছতে আপোনাৰ তলত থকা ছাবমিট অপশ্যনটো আপুনি ক্লিক কৰি দিব। ছাবমিট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব ইউজাৰ ক্ৰিয়েটেড ছাকচেছফুলি, মানে আপোনাৰ ৰেজিষ্টাৰ হৈ গৈছে। তাৰপিছত আপোনাক আকৌ পুনৰাই পুৰণা যিটো লগইন পেজ আছিলে তালৈ ঘূৰাই লৈ যাব এপটোৱে। ইয়াতে আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু যিটো পাছৱৰ্ড আপুনি দিছিলে সেই পাছৱৰ্ডটো দি চেণ্ড OTPত আপুনি ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ অহা OTPটো আপুনি OTP বক্সত টাইপ কৰি লগইন নাওত ক্লিক কৰি দিব। লগইন ছাকচেছফুল হোৱাৰ লগে লগে আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব মোবাইল। এতিয়া আপুনি আপোনাৰ প্ৰথম অপশ্যন যিটো ভোটাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে আপুনি তাতে টিক কৰিব। এই পেজটোত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ফ্ৰম 8 যোনটো কাৰেকশ্যন আছে তাতে আপুনি ক্লিক কৰিব। তলত লেটছ গো বুলি আহিছে, আপুনি লেটছ গোত ক্লিক কৰি দিব। লেটছ গো কৰাৰ পিছত য়েছ আই হেভ ভোটাৰ ID নম্বৰ যিটো আছে এইটো বক্সত টিক কৰি নেক্সট কৰি দিব আপুনি। এতিয়া আপোনাৰ এণ্টাৰ ভোটাৰ ID নম্বৰ আহিছে। আপুনি ইয়াতে বক্সত আপোনাৰ ভোটাৰ ID নম্বৰটো লিখি দিব। তলত যোনটো চিলেক্ট ষ্টেট আছে তাতে আপোনাৰ যিটো ষ্টেট হয় আপোনাৰ ষ্টেটখন আপুনি চিলেক্ট কৰি দিব। ষ্টেট চিলেক্ট কৰাৰ পিছত প্ৰচিড বটনত ক্লিক কৰিব। প্ৰচিড বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত আপোনাৰ নেম, এজ গোটেইখিনি আহি যাব আপোনাৰ মোবাইলত। যদি শুদ্ধ হৈ আছে তেনেহ'লে আপুনি তলত থকা নেক্সট বটনত ক্লিক কৰি দিব। আপুনি তললৈ স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি আহি তলত এটা বক্স পাব, বক্সটোত লিখা থাকিব মোবাইল নম্বৰ। তাতে আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰি দিব। মোবাইল নম্বৰটো টাইপ কৰি উঠি আপুনি নেক্সট কৰিব। এতিয়া আপোনাৰ যিটো 2 নম্বৰ অপশ্যন আছে যিটো কাৰেকশ্যন সেইটো আপুনি চিলেক্ট কৰি নেক্সট কৰি দিব। যিহেতু আপুনি অকল মোবাইল নম্বৰ আপোনাৰ চেঞ্জ কৰিছে সেইটো কাৰণে মোবাইল নম্বৰ বক্সত টিক কৰিব। টিক কৰি আপুনি নেক্সট কৰি দিব। এতিয়া আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো টাইপ কৰি ভেৰিফাই কৰি দিব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ মোবাইলত আপোনাৰ গোটেই ডিটেইলছখিনি এবাৰ শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপুনি প্লেচটো লিখি দিব। প্লেচ লিখি ডান কৰি দিব। আপোনাৰ ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱা 10 মিনিটৰ ভিতৰতে আপোনাৰ মোবাইললৈ এটা মেছেজ আহিব যে আপোনাৰ ভোটাৰ IDৰ লগত আপোনাৰ মোবাইল নম্বৰ ছাকচেছফুলি ৰেজিষ্টাৰ হৈ গৈছে। এতিয়া আপুনি আপোনাৰ ভোটাৰ ID কাৰ্ড অনলাইন ডিজিটেলি ডাউনলোড কৰি ল'ব পাৰিব। থেংক ইউ বন্ধুসকল। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।